নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিয়ে আপোনালোকক মোৰ ইউটিউব চেনেল হাউচৱাইফ জ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাব ওলাইছোঁ ওলকচুৰ লগত কাৱৈ মাছৰ তৰকাৰী। এতিয়া আমি এটা ওলকচু লৈছোঁ আৰু এইখিনি কাৱৈ মাছখিনি বাছি ল'ম। ওলকচুটো কাটি বইল দিম। এয়া আমাৰ ওলকচু সিজোৱা হৈ গৈছে। মাছখিনি বাছা হৈ গৈছে। ইয়াত এতিয়া হালধি নিমখ সানি লৈছোঁ। জিৰা, জালুক, আদা, নহৰু এইখিনি পিচি লৈছোঁ আৰু এইখিনি ওলকচু সিজোৱাখিনি পিটিকি লৈছোঁ। এতিয়া মাছখিনি ভাজি লওঁ। হ'লে চচত গৰম পানী বহাই লৈছোঁ। মাছ ভজা হৈ গৈছে। এতিয়া মাছখিনি উঠাই দিম এখন ডিছত। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গৈছে, অকণ ৰঙচুৱাকৈ ভাজিব লাগিব। এতিয়া ওলকচু পিটিকি পেলাই থোৱা সেইখিনি দি দিছোঁ। অকণ ভাজি ল'ম। ভাজা হৈ গৈছে। ওলকচুখিনি সিজাওঁতে অকণ নিমখ দিছিলোঁ, এতিয়া সেইকাৰণে অলপ দিম, বেছি হ'লে বেয়া লাগিব। জিৰা জালুক মছলাখিনি দি দিছোঁ। নিমখ হালধি ভাজি পেলাই দিব লাগিব। এতিয়া আমাৰ ভাজা হৈ গৈছে। মই গৰম পানীখিনি যে কৰিছিলোঁ সেইখিনি ঢালি দিছোঁ। এতিয়া ভালকৈ উতলিবলৈ দিম। আমি তৰকাৰীখিনি ভালকৈ উতলিবলৈ ঢাকোন দি দিম। এতিয়া চাওক তৰকাৰীখিনি উতলি গৈছে। এতিয়া আমি ইয়াত মাছ দি দিম। মাছ দি আকৌ ভালকৈ অকণ উতলিবলৈ দিম। মোৰ ওলকচুৰ লগত কাৱৈ মাছৰ তৰকাৰী বনোৱা হৈ গৈছে। যদি আপোনালোকৰ আজি এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।